নমস্কাৰ, মই ভাস্কৰ বৰদলৈ। মই এজন সাধাৰণ অসমীয়া। মই মোৰ হাতত থকা তথ্যৰ ভিত্তিত জানো যে মোৰ মাতৃভাষাটো স্বতন্ত্ৰ আৰু ইউনিকোডত ই স্বতন্ত্ৰ ভাষাৰূপেই প্ৰতিপন্ন হ'ব পাৰে। মাত্ৰ ঐতিহাসিক তথ্যবোৰ মূলগত দিশৰ পৰা বিশ্লেষণ কৰিব পাৰিব লাগে। কিছুমান উপৰুৱা কথা আঁতৰাই অলপ মননশীলতাৰে অধ্যয়ন আৰু অনুধাৱন কৰিলে আমি প্ৰমাণ কৰিব পাৰোঁ যে অসমীয়া ভাষা আৰু লিপি স্বতন্ত্ৰ। যোৱা 21 ডিচেম্বৰ 2017 চনত দৰং জিলাৰ ঝাকুৱাপাৰা সমলাত ছখন তামৰ ফলি আৱিষ্কাৰ হৈছিল। ফলিকেইখন 1097 খ্ৰীষ্টাব্দৰ। পাঠোদ্ধাৰ আৰু তাৰ লগত জড়িত দিশবোৰ অধ্যয়ন কৰোঁতে দেখিলোঁ অসমীয়া আৰু বাংলা মূলগত দিশৰ পৰাই সম্পূৰ্ণ পৃথক। পাশ্চাত্যৰ গৱেষক ৰিচাৰ্ড চলমনেও ভাৰতীয় লিপি প্ৰসংগৰ গৱেষণাত তুলি ধৰিছে যে অসমীয়া আৰু বাংলাৰ মূল স্বতন্ত্ৰ। তাৰ কাৰণে ৰিচাৰ্ডে ললিত বিস্তাৰ নামৰ 308 খ্ৰীষ্টাব্দত চীনা ভাষালৈ অনুদিত এখন গ্ৰন্থৰ উদ্ধৃতি আনিছিল। অসমৰ অন্যতম লিপিৰ পণ্ডিত নাৰায়ণ দাসেও ললিত বিস্তাৰ গ্ৰন্থৰ এই ভিত্তিক কি কাৰণত অসমীয়া লিপিৰ মূল বুলি নধৰিলে সেই কথাটো জনা নাযায় যদিও ললিত বিস্তাৰতেই স্বতন্ত্ৰ অসমীয়া লিপিৰ মূল ভিত্তি আছে। এই গ্ৰন্থখনৰ ডিজিটেল কপি, সংস্কৃত ভাঙনি আৰু ইয়াৰ ইংৰাজী ৰূপ মোৰ হাতত আছে। ললিত বিস্তাৰ মতে সেই সময়ত ভাৰতবৰ্ষত 64 প্ৰকাৰৰ লিপি আছিল। এই লিপিসমূহৰ পৰাই ভাৰতবৰ্ষৰ আধুনিক লিপিসমূহ বিকশিত হৈছে। ললিত বিস্তাৰৰ 10ম অধ্যায়ৰ পঞ্চম শ্লোকৰ লিপিসমূহৰ তালিকা মতে পঞ্চম স্থানত আছে বংগলিপি আৰু ত্ৰয়োদশ স্থানত আছে কিৰাত লিপি। অৰ্থাৎ প্ৰাচীন কালত কামৰূপ বা প্ৰাগজ্যোতিষপুৰ তথা অসমত কিৰাত লিপি আৰু বংগদেশত বংগলিপি প্ৰচলিত আছিল। কিৰাত লিপিৰ লগত বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন লিপিৰ উপাদান মিলি অসমীয়া লিপি বিকশিত হৈছে। এই প্ৰক্ৰিয়াটো বাংলা লিপিৰ ক্ষেত্ৰতো ঘটিছে। গতিকে পৰিষ্কাৰ কথা, অসমীয়া লিপিৰ মূল কিৰাত লিপি আৰু বাংলা লিপিৰ মূল বংগলিপি। মানে অসমীয়া লিপি আৰু ভাষাৰ মূল ঐতিহাসিক দিশৰ পৰাই স্বতন্ত্ৰ। সাদৃশ্যতাই স্বতন্ত্ৰতাহীনতাক নুবুজায়। দুজন যমজ ভাতৃও দেখাত 100% সদৃশ হ'ব পাৰে, কিন্তু দুই স্বতন্ত্ৰ। সাদৃশ্যই দুজন যমজ ভাতৃৰ এজনক আনজনৰ পৰা জন্মা বুলি প্ৰতিপন্ন নকৰে। অৰ্থাৎ সাদৃশ্যতা থাকিলেও অসমীয়া ভাষা আৰু লিপি স্বতন্ত্ৰ। এইখিনি কথা বিশদভাৱে পাবলৈ এনএল পাব্লিকেশ্যনৰ 6খন তামৰ ফলি আৰু সৰু সৰু চিন্তা নামৰ গ্ৰন্থখন পঢ়িব পাৰে। অসমীয়া লিপি আৰু ভাষা স্বতন্ত্ৰ, অলপ মননশীল অধ্যয়নেৰেই আমি প্ৰতিপন্ন কৰিব পাৰোঁ। জয় আই অসম।